নমস্কাৰ। নমস্কাৰ। প্ৰথমে আপোনালোক সকলোকে আমাৰ সোঁৱৰণিৰ এনিশা শীৰ্ষক এই নতুন ইউটিউব চেনেলটিলৈ মই দীৰ্ঘজ্যোতিয়ে আৰু মই পূবালী ফুকনে স্বাগতম জনাইছোঁ। মনোৰঞ্জনৰ ওপৰত আধাৰিত আমাৰ এই নতুন চেনেলটিৰ যোগেদি আমি আপোনালোকৰ মাজলৈ লৈ আহিম সুখ দুখ, হাঁহি কান্দোন আৰু প্ৰেম ৰোমাঞ্চেৰে ভৰা বিভিন্ন চুটি কাহিনী। ইতিমধ্যে বহুজনে আমালৈ চিঠিৰ মাধ্যমেৰে প্ৰেৰণ কৰিছে কেইবাটাও কাহিনী। তাৰে ভিতৰত আজি আমি আপোনালোকৰ মাজলৈ আগবঢ়াই দিম এটি বিশেষ কাহিনী। আশা কৰোঁ আপোনালোকে ভাল পাব। গতিকে আহক পলম নকৰি আমি আগবাঢ়ো আমাৰ আজিৰ কাহিনীৰ মাজলৈ। আৰু এটা কথা, আপুনিও যদি আপোনাৰ কাহিনীটো আমাৰ চেনেলত প্ৰচাৰ হোৱাটো বিচাৰে তেন্তে নিশ্চয় আমালৈ প্ৰেৰণ কৰিব। আমাৰ যোগাযোগৰ ঠিকনা স্ক্ৰীণত দিয়া হৈছে। গতিকে চাই থাকিব আমাৰ সোঁৱৰণি এনিশা আৰু কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এনেধৰণৰ ধুনীয়া ধুনীয়া কাহিনীসমূহ আগলৈ উপভোগ কৰিবলৈ সকলোৱে যেন আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থয়। আহকচোন আমি আগবাঢ়ো আমাৰ আজিৰ কাহিনীৰ মাজলৈ। আমাৰ আজিৰ কাহিনীটো আমালৈ প্ৰেৰণ কৰিছে সোণাৰীৰ নৱজ্যোতি বৰাই। তোমাতেই বিলীন। তুমি মোৰ লগত কিয় এনেকুৱা কৰি আছা? চব JBF ইমান ভালকৈ থাকে, তুমি মোক কিয় মৰম নকৰা? ঐ মাথাটো বেয়া নকচোন যা, মই বেলেগৰ দৰে এনেকৈ লাগি থাকিব নোৱাৰোতো। অ' পাহি ক'লৈ যাওঁ? ৰ মই গৈছোঁ। তুমি সেই পাহিৰ লগত লাগি থাকিব পাৰা, মোৰ কাৰণেহে অলপো সময় নোলায়। ধেৎ! ঐ সি তোক ইমান টৰ্চাৰ কৰে, তই তাক কিয় এৰি নিদিয়নো? তই ভাস্কৰৰ লগত থাক না, তোক সি বহুত ভাল পায় অ', তোক সি মনৰ পৰা বিচাৰে। কিন্তু তইতো জানই লাকিক মই কিমান ভাল পাওঁ, আৰু ভাস্কৰ সি মোৰ এটা ভাল লগৰ, আন একো নহয় অ'। হ'ব দে, তই কথাটো এবাৰ ভাবি চাবি। অ' ইয়াত অকলে অকলে মন মাৰি ৰৈ আছে যে? নাই অ', একো নাই। মোক বেষ্ট ফ্ৰেণ্ডো কোৱা, মোক একো কথাও শ্বেয়াৰ নকৰা। কি ক'ম তোমাক? আচ্ছা ব'লা কফি খাওঁগৈ। তুমিতো জানাই লাকি কেনেকুৱা, আকৌ সি দেখিলে আকৌ প্ৰব্লেম হৈ যাব। একো নহয় বাবা, মই আছোঁ নহয়, ব'লা। আচ্ছা এতিয়া কোৱাচোন কি হ'ল? কিনো হ'ব আৰু, সেয়াই সি মোক ইগন'ৰ কৰে আৰু চবৰ আগত আজিতো মোক চৰো মাৰিছে। তুমি তাক এৰি কিয় নিদিয়া? কাৰণ মই তাক বহুত বেছি ভাল পাওঁ আৰু মোৰ পাপায়েও তাক বহুত বেছি ভাল পায়। কিন্তু সিচোন তোমাক ভালেই নাপায়, তুমি তাৰ কাৰণে নিজৰ লাইফটো কিয় বেয়া কৰিছা? হ'ব দিয়া, মই যাওঁ, দেৰি হৈছে। তোমাক কেনেকৈ বুজাওঁ মই যে তোমাক কিমান ভাল পাওঁ। ঐ তোৰ কণ্টেক্ট নাম্বাৰটো দেচোন। মোৰ কণ্টেক্ট নাম্বাৰ কিয় লাগে? এই কিয় ঐ জান, আফতাফে মোৰ কথা ইমান বেয়াকৈ কৈছে। তাতনো কান্দিবলগীয়া কি আছে? ক'লে আৰু সেইটোকে ইমান কান্দিব লাগে নেকি? হ'ব দে, এতিয়া যা তই এপাৰ। আরে যা না।
ঐ বাৰ্বিক আজি আফতাবে ইমান বেয়াকৈ ক'লে। কি ঐ নেক্সট টাইম তাইক যদি তই আকৌ কিবা ক চাই ল'বি কিন্তু মাৰি পেলাম। আচ্ছা তুমি মোক এইটো কোৱাচোন, আজি আফতাবক তুমি কিয় মাৰিলা? মাৰিমেই। তোমাৰ কথা যোনে বেয়াকৈ ক'ব মাৰিমেই, লাগিলে যোনে হওক। তুমি মোক সঁচাকৈ ইমান বেছি ভাল পোৱা? অঁ মই সঁচাকৈ তোমাক বহুত বেছি ভাল পাওঁ। আই লাভ ইউ। ভাস্কৰৰ কথা বতৰাৰ মাজত মই যে নিজকে হেৰুৱাই পেলালোঁ। হেল্ল', অঁ কোৱা। আজি দিনৰ বাবে চৰি। তুমি মোক কিয় কোৱা নাছিলা যে তুমি মোক ইমান বেছি ভাল পোৱা? শুনা ভাস্কৰ, আই লাভ ইউ টু। কি? অ' ৰিয়েলি? আই এম ছ' প্লেছ ইয়াৰ যে তুমিও মোক ইমান ভাল পোৱা। আই লাভ ইউ ছ' মাছ। আই লাভ ইউ টু। দিয়া এতিয়া বাই, কাইলৈ কলেজত লগ পাম। অ'কে বাৰ্বি, মাত্ৰ 3টা শব্দ আই লাভ ইউ, কিন্তু নাজানো কি যাদু আছে এই শব্দকেইটাত। শব্দকেইটাৰ অন্তৰালত যেন লুকাই আছিল মোৰ হৃদয়ৰ এক স্নিগ্ধ আৱেগ। খন্তেকতে যেন ভাৱনাৰ সাগৰখনিত তোলা দি গ'ল হাজাৰ হাজাৰ ৰঙীন ঢৌবোৰে, য'ত হেৰাল মোৰ শব্দৰ পাল। তথাপি হৃদয়ত সযতনে ৰৈ গ'ল মাথো 3টা শব্দ, মই তোমাক ভাল পাওঁ। অঁ বাৰ্বি, মই তোমাক ভাল পাওঁ। ৱাহ, এইদৰে যেন ভাস্কৰৰ মনত ভাৱনাৰ বিভিন্ন তৰংগই খন্তেকতে যেন দোলা দি গ'ল। ঐ কথা এটা শুনিছ নাই? ঐ তোৰ মালটো কিন্তু আজিকালি ভাস্কৰ লগত বৰ ঘূৰি ফুৰিছে। কি? অঁ কিবা এটা কিন্তু আছে বুজিছ? এই চালা। ঐ ৰ এছ, মই কি শুনি আছো? মই কিন্তু তাক মাৰি পেলাম। মই তাক ভাল পাওঁ আৰু পাই থাকিম। তুমি কি কৰিব পাৰা কৰি লোৱা। শিট! বাৰ্বি, এয়া মই কি শুনিছো? লাকিয়ে ফোন কৰি মোক চব কৈছে। এয়াকে কৰিবলৈ মই তোক কলেজলৈ পঠাইছো। আজিৰ পৰা তোক কলেজলৈ যোৱা বন্ধ। ঐ শুনিছানে? আজিৰ পৰা এই কিন্তু বাহিৰলৈ যাব নোৱাৰিব। কথা কিন্তু বেয়া হ'ব। তইতো জানোৱেই মাজনী, তোৰ বিয়া পাপাই লাকিৰ লগত ঠিক কৰি থৈছে। এইবোৰ কৰি তই নিজকে কিয় কষ্ট দিছ? মা, ভাস্কৰে মোক বহুত ভাল পায় আৰু ময়ো তাক এৰি থাকিব নোৱাৰোঁ। ঐ ময়ূৰী, ৰচোন, তাই আজি কলেজ অহা নাই যে, আৰু ৰাতিপুৱাৰ পৰা ফোন এটাও কৰা নাই। তই নাজান নি? তাই ঘৰত তহঁতৰ কথা চব গম পালে। বাপেকে এতিয়া তাই কলেজ অহাই বন্ধ কৰি দিলে। কি ক? অঁ মই সঁচাকে কৈছোঁ। তোৰ কথা এইবোৰ চবৰে মুখতে কি শুনিছো অ'? এইবিলাক ডাঙৰ ঘৰৰ ছোৱালী। অ' বাবা, তই এইবিলাক কৰি ঘৰখনলৈ অশান্তি নানিবি। তোক মাৰি পেলাব ইহঁতে। ঐ, মোক আমাৰ ঘৰ পিছফালে লগ কৰাচোন। অঁ ঐ, কিবা এটা কৰা, মই এনেকৈ থাকিব নোৱাৰোঁ। মোক লৈ চোৱা প্লিজ। অ'কে, মই কাইলৈ ৰাতি 11টা বজাত আহিম। তুমি ওলাই ৰেডি থাকিবা। এতিয়া যোৱা তুমি, ময়ো যাওঁ। হেল্ল', হেল্ল' বন্ধু ক। শুন না, মই এজনী ছোৱালীক বহুত ভাল পাওঁ। আজি ৰাতি তাইক মই পলুৱাই লৈ যাম। তই মোক কিবা এটা হেল্প কৰ না বন্ধু। হ'ব ঠিক আছে বন্ধু, তই তাইক লৈ গুচি আহ। বাকীটো মই মেনেজ কৰি ল'ম। অ'কে,
বহিছে। আহিছোঁ। হ'ব দে, তহঁতি কেইদিনমান ইয়াতে থাক। টাউনত থাকিলে কিবা প্ৰব্লেম হ'ব পাৰে। থেংক ইউ বন্ধু। চালে দোষ বি বলতে আৰু থেংক ইউ বি বলতে। আৰু শুন, তোৰ কাৰণে জব এটা চাই থৈছোঁ, কালি ৰাতিপুৱা আহি জইন কৰি ল'বি। ঠিক আছে। দে ঠিক আছে, মই এতিয়া যাওঁ, বৌ যাওঁ। যাম বহক। পালাহি? মই হাত ভৰিকেইটা ধুই আহোঁগৈ। আজি দিনটো কেনেকৈ গ'ল? ভালেই গ'ল আৰু। লোৱা। ঘৰৰ কিবা খবৰ পাইছিলা নি? এতিয়ালৈকে একো খবৰ পোৱা নাই। চাওঁ পাছত কি হয়।
পালাহি ব'লে ভিতৰলৈ যাওঁ। আজি গোটেই দিনটো কি কৰিলা হয়? দিনটো আজি কামকে কৰি আছোঁ। অকলে অকলে যে ইমান আমনি লাগে। দিয়া কাইলৈ তোমাক মই এপাক বাহিৰলৈ লৈ যাম। ঐ সিহঁতৰ খবৰ পাই গ'লো, তই আজি আহি যা ইয়াত। ক'ত আছে? নামচাই মিচিং গাঁও। অঁ ঠিক আছে ঠিক আছে, হ'ব হ'ব হ'ব। হেল্ল' আংকল। অঁ সিহঁতৰ লোকেশ্যন পাই গৈছে আংকল। ল'ৰাটো মাৰি ছোৱালীজনী লৈ আহ। কি ক'লে আংকল? ঠিক আছে আংকল, কাম হৈ যাব। ঐ বিক্ৰমে মোক ফোন কৰিছে, তহঁতি গম পাইছনে? সি এইটো ৰাস্তাই সদায় অহা যোৱা কৰে আৰু তহঁতি ৰেডি থাকিবি। তাক তাক এৰি দিব নোৱাৰো কিন্তু তহঁতি। এই পাতে মাৰিম তাক। গম পাইছ নাই? ঐ বল চল তই মোক এৰি থৈ যাও। আচ্ছা সালা মই দেখা আছো মই কোন। ঐ তোক খতম কৰি পেলাম। ঐ ৰ ইয়াক মই মাৰিম, মই ই মোৰ শত্ৰু হয়। এই ইয়াক খতমে দি দিওঁ। এই ঐ তই মোক কি কৰিব মোক বচা মই হা। আমি সদায় সুখে দুখে এনেদৰে এক হৈ থাকিম। তুমি মোক কেতিয়াও